Good morning guys. Aku nonton vlogger hoite. Mane guys thanda bahut. Pun prothome etu koi loso. Baki moi video dia nai bahut din hoi gol karon main kotha hol amar exam cholisil. Examor 3 din agot disilo ame Bikromor birthday hoatu tate apnalok saise etu. Aru আজি কালি exam he gol amar সোমবার আজি মঙ্গলবার গটিকে এতিয়া আৰু ভিডিও বনালো মই উঠিছো মাত্ৰ গাইস এয় ব্ৰাশ কৰি আছো বাকি আজি ব্লগ পুনৰ মেন কাৰণটো হল আজি আমি উদালগুৰি যাম গটিকে আৰু আপোনালোকে জানে যে মই উদালগুৰি যাই থাকো মই ভাবিছো ফুৰবা যাম আজি ফুৰবাই যাম উদালগুৰিত কিন্তু মেন কথাটো হল কেইটামান আজি একটা কাম আছে আৰু প্ৰথম সকলোতকৈ ডাঙৰ কামটো হল তাতে বৰ্তমান গ্ৰন্থ মেলা চলি আছে আৰু সেই গ্ৰন্থ মেলা আপোনালোকক দেখাব লাগিব কাৰণ উদালগুৰি বহুত ডাঙৰ গ্ৰন্থ মেলা হয় তাতে যাইছো আৰু দুটামান বাৰু কাম আছে সেই দুটা কামৰ মই তাতে যাই কৈছো বঢ়িয়াকে বাৰু এতিয়া ধুনীয়াকে চাহ খাই লওক গুড মৰ্নিং আৰু মেন কথাটো হল গাইস কি ক'ব খুজিছিলো মই মানে ভিডিও একেদিন বনাৰ মেৰ কাৰণ সেইটোৱে মানে পৰীক্ষা চলিছিল গোটেই পৰীক্ষাৰ মাজত পঢ়িব লাগে সায়েন্স লৈছো যেহেতু গতিকে এতিয়া পৰীক্ষা গ'ল এতিয়া ভিডিও আহি যাব আৰু লাহে লাহে 2-3 দিনৰ মূৰে আহি থাকিব ভিডিও এই আমাৰ টিকলি মিনিটো হয় গাইস আমি প্ৰথমতে এটা ষ্টেচনলৈ যাম যাই তাৰ পৰা ডাইৰেক্ট বাইৰটোত যাম আজি দিনটোৰ ভিতৰত পাতিলৈ মানে গ্ৰন্থমেলাত যাম বাকি দুটামান ক্লাছ কাম আছে সেই কামখিনি একলত কৰিব পাৰো পাৰিলে গোটেইখিনি মই এটা ভিডিঅ'তে কভাৰ কৰিব চেষ্টা কৰিম ফাইনালি আমি আহি পালো আজি মোৰ লগত মা আছে আমাৰ বাকি এতিয়া বাইদেউতাৰ ঘৰত যাওঁ যাই পাতিবিলাক মানে গ্ৰন্থমেলাত গ'লে পইচা দেখাই দিম আৰু ঠাণ্ডা গুড মৰ্নিং গাইজ আকৌ মানে আজি কালি ৰাতি যোৱা নহ'ল আমি তাতে আজি মোৰ লগত মন গৈছে আমাৰ বাকি ব্ৰাছ মাৰি বঢ়িয়াকৈ ইয়াৰে ওচৰতে মানে এখন ধুনীয়া পাৰ্ক আছে আমি পাৰ্কখন চাব যাইছোঁ ভাবিলোঁ আপোনালোকক দেখাই দিওঁ পাৰ্কখন ওদালগুৰি পাৰ্ক ডাঙৰে হয় ধুনীয়া মই আগতে গৈছিলোঁ বাৰু এতিয়া আৰু এবাৰ যাম আপোনালোকক দেখাবলৈ বাকি ঠাণ্ডা বহুত ডাবল জেকেট মাৰি আছোঁ মই আজি যাইছোঁ যাই পেলাই ধুনীয়াকৈ দেখাইছোঁ আপোনালোকক পাৰ্কখন গোটাই গাইছ এলেকা চাওক কি ধুনীয়া একদম বহল বৰ্তমান পুৱা কাৰণে গাড়ী চাড়ী বেছি নাই বাৰু কিন্তু ধুনীয়া একদম খোজকাঢ়ি ভাল লাগিছে পুৱাৰ বতৰ 8টা হৈছিল মাত্ৰ ফাইনেলি আমি আহি পালোঁ এখানে বাকি কিন্তু গেট খুলছে নাই আমি নাজানো ভিতৰত যাই যাব পাৰিম বাকি অলপ গাইছ ভিডিঅ'বিলাক ধোৱা হৈছে বাৰু মানে কুঁৱলী পৰিছে গতিকে অলপ কোৱালিটিটো ভাল নাপাব কিন্তু ভিতৰত যাই দেখা আৰু কি আছে মই আগতে ভাল বস্তু আছিল আজিকালি অলপ বস্তুবোৰ কমিছে মানে যাই ৰ'ব আমাৰ গাইছ গেট খোলা নাছিল আমি ওপৰেদি পাৰ হৈ আছোঁ এতিয়া দেখাইছোঁ ৰ'ব বঢ়িয়াকৈ তো গাইছ ইয়াতে বেছি ভাল বস্তু নাই মই আগতে আছিলোঁ বাৰু কিন্তু এতিয়া নাই এতিয়া এই ঘাঁহবোৰ অলপ ভাল লাগিছে ধুনীয়াকৈ কাটি কলম কৰি ৰাখিছে ইয়াত বাকী এই ফুলবিলাক অলপ ভাল লাগিছে গাইছ বাকী গাইছ মানুহটা আমাক গালিয়ে পেলাল আৰু ইয়াৰে কিয় বুলি পাৰ হৈ যাওঁ যদি দেখা পাইছে মানে চাইছিল বাকী এডাল ফুল চাওক কেনে ফুল গাইছ বাকী গাইছ পুখুৰীটো একবাৰ চাই আহোঁ ইয়াত ফটো মাৰিব লাগিব গাইছ এই ফুলবিলাক হৈছে গাইছ বট কেইজন মাৰা গাইছ বাকী ধুনীয়াকৈ ফুলে গাৰ্ডেনখন সাজাই ৰখা হৈছে ইয়াত এনেই ইমানো বেয়া নহয় গাইছ ঠিকে আছে বাৰু ভাল লাগিছে বাকী এইবিলাকতো বৰ ফুল ইমান ডাঙৰ হোৱা নাই দি থৈ দিছে এই এনেকুৱা হ'ব গাইছ এনেকুৱা নিচিনা হ'ব বাকী এইবিলাক চাই বুলি উঠি যায় ধুনীয়াকৈ চাই উঠি যাব আৰু গাইছ আজি আমি গেৰাণ্টি আজি ইয়াৰ মানে উদালগুৰিৰ ডাঙৰ গ্ৰন্থমেলাখনত যাম আমি তাতে আমি নো এণ্ট্ৰি মাৰা আছে গাইছ
ফুড ৱেষ্ট ন এলাউড, গতিকে আমি নোসোমাওঁ। এবাৰ গালি খালোঁ আৰু খাব ইচ্ছা নাই। এইখিনি ধুনীয়াকৈ সজাই ৰাখিছে গাইছ, হালধীয়া ফুল আৰু সেউজীয়া, বঢ়িয়া ভাল লাগছে। পুৱা পুৱা সেই পৰিৱেশটো ধুনীয়া কুঁৱলী পৰি আছে, লগতে ঠাণ্ডা বহুত। ব্ৰাছ কৰি আছোঁ। কি ধুনীয়াকৈ সজাইছে চাওকচোন, সদায় সদায় কাটে কিজানি গাইছে। বাকী আমি এইটো ঘৰটো যাবলৈ বহু ৰ'ব অলপ। বাকী এইবিলাক সৰু সৰু পাহাৰৰ মানে পাহাৰ চিষ্টেম বনোৱা হৈছে সৰু চলিবোৰৰ কাৰণে মাটি দি, এইবোৰ আপোনালোকে কোৱালিটি ইমান ভাল নাপাব গাইছে। বাকী ফুল এইফালে আৰু ধুনীয়াকৈ সজাইছে গাইছে, শিলেৰে এই তো গাইছ ফাইনেলি ওলালোঁ দে। মানুহটো আৰু কালি পেলা হয়, গতিকে আমি মানুহটো নোহোৱা চিষ্টেমত আমি বঢ়িয়াকৈ ওলাই আহিলোঁ। এতিয়া ঘৰত যাওঁ, ঘৰত যাই যদি ভাতি পেলাই আমি গ্ৰন্থমেলাত যাম, তাতে দেখা ডাইৰেক্ট গ্ৰন্থমেলাত লগ পাইছোঁ। তো গাইছ ফাইনেলি আমি যাম গ্ৰন্থমেলাত। বাকী মই ভিন্দেৰ দোকানত আছোঁ এতিয়া। আৰু গাইছ এইখন আপোনালোকৰ শ্বপিং মলখন দেখিছেনে গাইছ, তাৰপৰা যাই এই জেকেটটো কিনি আনিলোঁ। গাইছ কেনে লাগিছে ক'ব, ভালকৈ পোহৰ নাই ইমান, বৰা আন্ধাৰ হৈছে। বাকী আমি যাম মানে ভিডিঅ'ৰ দোকানত বনাব হোৱা নাই তাতে। বাকী গাইছ এইটো জেকেটটো বেছি দামী নহয় গাইছ, এয়া কিমান লৈছে গাইছ, এয়া 1499 1500 টকা, ইমান দামী ৰ'বা তাৰমানে অকাত নাই গাইছ, 1500 লৈছে। বাকী সেইখন গাইছ ইণ্ডিয়া শ্বপিং মল, কিবা বোলে ইণ্ডিয়া দামী শ্বপিং মল। আহি পোৱা নাছিলোঁ আগতে, আজি এবাৰ গ'লোঁ। বাকী আৰু খন্তেক পিছত আমি গাইছ ইয়াৰ গ্ৰন্থমেলা, ডাঙৰ এখন গ্ৰন্থমেলা হিচাপে যাইছোঁ, চাইডক বঢ়িয়াকৈ। তো গাইছ এয়া আমি চাইকেলত যাইছোঁ, গাড়ী আনিব গৈছিলোঁ মানে গাড়ী নাপালোঁ আমি, গতিকে আমাৰ ভিডিঅ'ৰ লগত বঢ়িয়াকৈ চাইকেলত যাইছোঁ জাগালৈকে। যাইছোঁ আৰু এখন কিবা এটা বেলেগ বস্তু হৈছে ইয়াত, আহোঁতে সোমাই যাম, তাতে আহোঁতে সোমাই যাব ৰ'ব। ৰাইট এয়া আমি ফাইনেলি আহি পালোঁ। এই ভিতৰত আছে মেলাখন, সোমাইছিলোঁ বঢ়িয়াকৈ। গ্ৰন্থ মেলা তো গাইছ মানে কি হ'ল, আজি মানে ৰাতিপুৱা মানে 10টা বাজিলতো, ৰাতিপুৱা মানে মানুহ চানুহ একো নাই। বাকী আৰু মই গাইছ এটা কথা বেয়া লাগিল যে মেইন মোৰ উদ্দেশ্যটো সেই আছিল ভিডিঅ'ৰ, যে ধুনীয়াকৈ গ্ৰন্থমেলাখন দেখাম। বাকী কিতাপৰ দোকান গোটেই উঠি গ'ল, এতিয়া মানুহ চানুহ একো নাই, গতিকে খালী চব, সেইকাৰণে ভিতৰত বেছি সময় নাথাকিলোঁ, মানুহ ইমান নাই। গাইছ বেয়া নাপাব, কাৰণ গাইছ এতিয়া অহাৰ মেইন কাৰণটো হ'ল মেলা আছিল, কিন্তু এতিয়া মেইন কাৰণটো হৈ থাকিল জেকেট, গতিকে জেকেট ল'লোঁ। আৰু বাকী টুপি এটা লৈছোঁ বাৰু, এইটো বেলেগ। বাকী এইখন আছিল মেলাখন, কাম নহ'ল গাইছ, মানে যিমানখিনি ভাবিছিলোঁ ইমান নহ'ল। আই এম এক্সট্ৰিমলি চৰি ফৰ, মানে কি ক'ম গাইছ, মই এনেকুৱা হ'ব বুলি ভবা নাছিলোঁ, কিন্তু এতিয়া উপায় নাই, কি কৰিম মই, বন্ধ কৰিলে চবে। এতিয়া ঘৰতে যাই আছিলোঁ বঢ়িয়াকৈ চাইকেলত। বাকী আগত বঢ়িয়া ম'ম' চাওমিন খাই ঘৰলৈ যাওঁ, যাই এতিয়া খাহী মাংস আছে ধুনীয়াকৈ খাই লৈ, বাকী পুৱাই কালি 8টাৰ ফ্লাইটখনত গুচি যাওঁ আমি, 8টাৰ ফ্লাইট। বাকী গুচি যায় শেষে আৰু গাইছ, এতিয়া কি কৰিম।
ঠাণ্ডা গাইছ আগত বিশাল হোটেল আছে হোটেল নহয় কি আছিল শ্বপিং মল তাৰ পৰা কিনিম বুলি ভাবিছিলোঁ কিন্তু পাহৰি গ'লোঁ মই এটা ওচৰত পাই মানে এক্সাইটমেণ্টত জেকেটটো মই আগৰ শ্বপিং মলখনৰ পৰা কিনিলোঁ এইখন গাইছ বিশাল ডাঙৰ একদম ওদালগুৰিৰ সকলোতকৈ মানে শ্বপিং মল ইয়া গাইছ ক'তবা লৈলা মোক ইয়া পিন্ধৈ তোমাৰ লগৰ ঘৰত আহিছিল যাইছোঁ তো গাইছ ফাইনেলি যাব ল'লোঁ ঘৰত আৰু গাইছ বেছি একো দেখাব নোৱাৰিলোঁ বাৰু ভ্লগটো এইখিনি আছিল ফাইনেলি মই মাত্ৰ ঘৰ আহি পালোঁ আৰু গাইছ ভিডিঅ'টো এইখিনি আছিলে ইমান বাৰু দেখাব নোৱাৰিলোঁ বেয়া নাপাব বাকী গাইছ আৰু আমাৰ 1 জানুৱাৰী আহিছে গতিকে কেনেকৈ খানা খোৱাৰ লগত লগবোৰৰ লগত সকলো ভিডিঅ' কৰিম বা ভ্লগ বনাম তো যদি এইটো ভিডিঅ' অলপমান হ'লেও ভাল লাগিছে গাইছ এটা লাইক কৰি দিব মই ভিডিঅ' বনাই থাকিবলৈ উৎসাহ পাওঁ বাকী দুই এটা কমেণ্ট কৰি দিব বাকী নেক্সট ভিডিঅ'ত লগ পাইছোঁ আজিলৈ এইখিনিয়ে থেংক ইউ